So hello, good morning. Namaskar, মই ইমতাজ বৰা আৰু আপোনালোকক এটা মোৰ নতুন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সো ৰ'ব কথাকেইটা পতাৰ আগত লাইটটো জ্বলাই বহি লওঁ, তাৰপিছত আপোনালোকৰ লগত ভালকৈ কথাকেইটা পাতিব পাৰিম। সো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক, তেতিয়া আপোনালোকে কিছুমান কথা হয়তো জানিব পাৰিব বা কিছুমান আপুনি মটিভেশ্যনো পাব পাৰে। সো ভিডিঅ'টো আপুনি পুৰা চাওক, তেতিয়াহে বুজি পাব কথাটো যে কি কথা ক'বলৈ মই গৈ আছোঁ। সো আজি টপিকটো কি হ'ব আপোনালোকে চাগে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে এটা ভিডিঅ'ত কেনেকৈ আপোনালোকে 4000 ৱাটচ টাইম 4000 ৱাটচ আৱাৰ এণ্ড 1000 ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকে পাব পাৰে। হয়, এইটো একদম সঁচা কথা আৰু আপোনালোকক একদম প্ৰমাণৰ সৈতে মই আপোনালোকক দিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ হ'ব, কি কথা মই আপোনালোকক কৈ আছোঁ। চাওক, মই যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ 2016 চনত মই ষ্টাৰ্ট কৰিছিলোঁ এণ্ড তেতিয়া চাগে ডিম্পুৰ 30,000 মান ছাবস্ক্ৰাইবাৰ তেতিয়া হৈছিলে। ডিম্পু বৰুৱাৰ 30,000ও হোৱা নাছিলে, তাতকৈ কম আছিলে। আৰু মানে ডিম্পু বৰুৱাৰ 5 মাহমান হৈছিলে চাগে, 5-6 মাহমান হৈছিলে ইউটিউব খোলা। তাৰপিছত মই মোৰ ইউটিউব চেনেলটো মই খুলিছিলোঁ। খোলাৰ পিছত কি হ'ল, বহুত ভিডিঅ'ছ বনালোঁ। মই ভিডিঅ' আপলোড কৰি দিওঁ। তেতিয়া মোৰ গৈ মই 2 বছৰ চলালোঁ এইটো চেনেল, ঠিক আছে। মানে এইটো চেনেল নহয়, ইয়াৰ আগত যিটো, সেইটো মোৰ অলৰেডি বেন হৈ গ'ল সেই চেনেলটো। কাৰণ কেলৈ বেন হ'ল, তেতিয়া মই নাজানিছিলোঁ একচুৱেলি ইউটিউবৰ বিষয়ে, যে কপিৰাইট কি বস্তু, কেনেকৈ কি কপিৰাইট ষ্ট্ৰাইক পৰে, কি দিব লাগে নালাগে। জাষ্ট এটা চখ আছিলে যে এনেকৈ ইউটিউবত মানে ভিডিঅ' দিব পাৰি, মানুহে এনেকৈ চাই ভিডিঅ' হা। তাৰ আগতো মানে জানো ইউটিউবৰ বিষয়ে, কিন্তু তাৰ আগত আমি ইউটিউব ইমানকৈ নাচাওঁ। কাৰণ কেলৈ, তেতিয়া 1 GB পাওঁ আমি, 1 GB আমি গোটেই মাহটো চলাব লাগে। 2015 বা 14 তেনেকুৱা কথা কৈ আছোঁ। তো তাৰপিছত 2016 মানত যেতিয়া মানে 15 লাষ্টৰ ফালে যেতিয়া জিঅ' আহিলে, জিঅ' অহাৰ পিছত চব ফ্ৰী হৈ গ'ল। তাৰপিছত ইউটিউব লাহে লাহে চাবলৈ ধৰি পেলাই তেতিয়া গম পালোঁ যে এনেকৈ দিব পাৰি, এনেকুৱা কথা। চ' তেতিয়াৰ পৰা মই ইউটিউবত দিবলৈ ধৰিলোঁ, ভিডিঅ'জ দিবলৈ ধৰিলোঁ, হেৰি কৰিলোঁ। আৰু সেই চেনেলটোত মোৰ প্ৰায় 1000ৰ ওচৰা-ওচৰি মোৰ ছাবস্ক্ৰাইবাৰ্ছ হৈ গৈছিলে। আৰু ৱাটচ টাইমো বহুতখিনি হৈছিলে, প্ৰায় 2500-3000 মান মোৰ ৱাটচ টাইম হৈ গৈছিলে হা। কিন্তু কি হৈ গ'ল তেতিয়া, এইবোৰ কথা কিছুমান নজনাৰ বাবে মানে মোৰ সেই চেনেলটো বেন হৈ গ'ল। তাৰপিছত ইমান কষ্ট কৰাৰ পিছত যেতিয়া এটা চেনেল বেন হৈ যায় বা বেয়া হৈ যায়, বহুত ডিম'টিভেটেড হৈ যায় মানুহ, বা কৰিব মন নোযোৱা হৈ যায়। তাৰ 1 মাহ বা 1.5 মাহমান গৈছিলে। তাৰপিছত আকৌ মই এই চেনেলটো ষ্টাৰ্ট কৰিলোঁ। এই চেনেলটো ষ্টাৰ্ট কৰি ভিডিঅ'জ দি গ'লোঁ। তাৰ ভিতৰতে 2-3টা মোৰ ভিডিঅ' ভাইৰেল মাৰি গ'ল। যেনেকৈ মই বিশালৰ এটা ভিডিঅ' দিছিলোঁ, এটা চিটি লাইফৰ ভিডিঅ' দিছিলোঁ, আৰু এটা ভিডিঅ'জ দিছিলোঁ যিটো মই এতিয়া হাইড কৰি দিলোঁ। সেই ভিডিঅ'টো মানে মই আগত ৰয়েল এনফিল্ডত জব কৰিছিলোঁ। তো ৰয়েল এনফিল্ডত যেতিয়া মই জব কৰিছিলোঁ, তেতিয়া সেই ৰয়েল এনফিল্ডৰ সন্মুখতে এখন বুলেট আৰু এখন RS আছিলে নেকি, RS আছিলে। RS আৰু বুলেট এখনে অকণমান খুন্দা-খুন্দি হৈ যায় মানে, কিন্তু কাৰো একো দুখ চুখ নাপায় বাৰু, কিন্তু জাষ্ট বাইকখন ইফালে এখন পৰে, সিফালে এখন পৰে। তো সেইটো ক্লিপ মই অকণমান জাষ্ট 35 ছেকেণ্ড মানৰ এটা ভিডিঅ' আছিলে এইটো। তো সেই ভিডিঅ'টো মই দি দিলোঁ ইউটিউবত। কাৰণ মই এইটো কাৰণে দিলোঁ, মই এইটো ভবা নাছিলোঁ যে এইটো কিবা ভাইৰেল মাৰিব বা কিবা, মই সেইটো কাৰণে দিয়া নাছিলোঁ। একচুৱেলি ভিডিঅ'টো মই এইটো কাৰণে দিছিলোঁ যে যোন দুজন মানে এক্সিডেণ্ট হৈছিলে, যে সেই সিহঁতৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছিলে। মানে কি, ইজনে কৈছে যে আপোনাৰ দুখ, সিজনে কৈছিলে আপোনাৰ দুখ। তো মই ভিডিঅ'টো এইটো কাৰণে কৰি দিলোঁ যে দুখটো কাৰ আছিলে, একচুৱেলি কোন পাৰ হৈ দিছিলে ৰাস্তাৰ পৰা, ভুলটো কাৰ আছিলে, যাতে সিহঁতি চাব পাৰে। মই সেইটো কাৰণে আপলোড কৰিছিলোঁ এইটো। কিন্তু সেই ভিডিঅ'টো মোৰ ভাইৰেল মাৰি গ'ল, আৰু সেই ভিডিঅ'টোত মই ভিউজ পালোঁ লগভগ 3.5 মিলিয়ন, প্ৰায় 3.5 মিলিয়ন মই ভিউজ পাই গ'লোঁ সেইটো। আৰু তাৰ পৰা মই ছাবস্ক্ৰাইবাৰ্ছ পালোঁ মিনিমাম 2000 to 2500 মান মই ছাবস্ক্ৰাইবাৰ্ছ পাই গ'লোঁ তাৰ পৰা, ঠিক আছে। চ' সেই ভিডিঅ'টোত যেতিয়া মোৰ ভাইৰেল মাৰিলে, তো সেই ভিডিঅ'টোত মই বহুত আগত ভিডিঅ' বনাইছোঁ মানে মোৰ সেই ৱাটচ টাইমটো কমপ্লিট নহয় জানেনে। মানে 4000 ৱাটচ আৱাৰ আৰু 1000 ছাবস্ক্ৰাইবাৰ্ছটো মোৰ মানে পটককৈ কমপ্লিট নহয়, টাইম লাগে সেইটো হ'বলৈ কাৰণে। আপুনি ভিডিঅ' বনাই থাকিব লাগিব, লাহে হ'ব। যদি আপুনি এনেকুৱা ভিডিঅ' বনায় যিটোত ভিডিঅ'ত আপোনাৰ ভাইৰেল মাৰি যোৱা চান্স আছে, বা সেইবুলিকে মই আল্টু ফাল্টু কিবা য'ৰ পৰা ভিডিঅ' আপোনাক দি দিবও মই কোৱা নাই, তেনেকুৱা ভিডিঅ' নকৰিব, তেনেকৈ নিদিব, কাৰণ আপোনাৰ চেনেলটো বৰবাদ হৈ যাব। আৰু আজিকালি ইউটিউব বহুত ষ্ট্ৰিক্ট হৈ গ'ল, আগত তেনেকুৱা নাছিলে, কিন্তু আজিকালি এনেকুৱা হৈ গ'ল যে আপুনি যি টি কণ্টেণ্ট দিলে আপোনাৰ চেনেল বেন হৈ যাব। চ' এনেকুৱা ভুল আপোনালোকে নকৰিব। যদি আপোনাৰ এনেকুৱা কিবা ট্ৰেণ্ডিঙত কিবা চলি আছে, তো সেইবিলাকৰ ওপৰত যদি আপুনি ভিডিঅ' বনাই মেলি দিয়ে, আপোনাৰ ভাইৰেল মাৰি যোৱা বহুত চান্স আছে। আৰু মই তেতিয়া এইটো 2018 মানত মই দিছিলোঁ, 18 নহয় 19ত দিছিলোঁ। 18ৰ পৰা 19লৈকে মই ইউটিউব মানে ভিডিঅ' দি আছিলোঁ। তেতিয়ালৈকে মোৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ হৈ গৈছিলে, কমপ্লিট হৈ গৈছিলে। প্ৰায় 2000 মোৰ ৱাটচ টাইম মোৰ হৈ গৈছিলে, ঠিক আছে। আৰু 2000 মান লাগিছিলে।
তাৰপিছত যেতিয়া মই সেই ভিডিঅ'ত দি দিলোঁ 3.5 মিলিয়ন আহি গ'ল মোৰ অলৰেডি মোৰ লগালগ মোৰ ৱাটচ টাইম কিমান আহিলে জানেনে 38,000 ৱাটচ টাইম আহি গ'ল মোক লাগে অকল 4,000 কিন্তু মোৰ আহিলে 38,000 মোৰ সেই ভিডিঅ'টোৰ পৰাই সো এতিয়া পটাপট বলক মোবাইলৰ স্ক্ৰীনলৈ আৰু আপোনালোকক মই দেখাই দিছোঁ ভিডিঅ'টো কি আৰু কেনেকৈ কি হ'ল কিমান ইমপ্ৰেশ্যন কিমান ছাবস্ক্ৰাইবাৰ কি পালোঁ গোটেইখিনি মই আপোনালোকক দেখাই দিছোঁ বলক মোবাইলৰ স্ক্ৰীনত তো চাওক এতিয়া মই এই ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ এইটো হৈ গ'ল লাইভ এক্সিডেণ্ট এইটো ইয়াত দিছিলোঁ ইয়াত 3.5 মিলিয়ন ভিউজ আছে দেখিছে ন তো এইটো এতিয়া খুলিম ভিডিঅ'টো এই ভিউ মৰত যদি যাওঁ নহ'লে আপোনালোকে ইয়াত ভিউজ দেখিব পাৰে চাওক কিমান ভিউজ আছে ইয়াত 3.5 মিলিয়ন ভিউজ আৰু কিমান ৰিচ আছিলে ইমপ্ৰেশ্যন ইয়াৰ দেখিছেনে 20.2 মিলিয়ন ইমপ্ৰেশ্যন পৰিছে তাৰ এংগেজমেণ্ট হৈ গ'ল মোৰ টাইম কিমান ৱাটচ টাইম এইটোত মই পালোঁ দেখিছেনে আপোনালোকে 34.6K আৰু ইয়াৰ পৰা মই অডিয়েন্স কিমান পালোঁ ছাবস্ক্ৰাইবাৰ্ছ কিমান পালোঁ জাষ্ট এটা ভিডিঅ'ত দেখিছে ন 3.6K মই কোৱাত অলপ ভুল হৈছিলে কোৱাত মই 2. কিবা এটা মই পাইছোঁ বুলি কৈছিলোঁ কিন্তু একচুৱেলি 3.6K মই ছাবস্ক্ৰাইবাৰ পালোঁ 34,000 মই ৱাটচ আৱাৰ পালোঁ ভাবক মোক 4,000 লাগে কিন্তু মই পালোঁ 34,000 এণ্ড 20.2 ভিউজ মই পাই গ'লোঁ 3.5 মিলিয়ন সো লাইভ প্ৰুফৰ সৈতে মই আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো সো আপোনালোকে দেখিলে মই কোৱাত অলপ ভুল হৈছিলে মই 2. কিবা ছাবস্ক্ৰাইবাৰ বুলি কৈছিলোঁ একচুৱেলি এইটো 3.6 মানে ছাবস্ক্ৰাইবাৰ আছিলে 3.6K আৰু আপোনাৰ ইমপ্ৰেশ্যনটো দেখিলে 20 মিলিয়ন ইমপ্ৰেশ্যন পৰিছে তাৰ ভিতৰত মই ভিউজ পালোঁ 3.5 মিলিয়ন মই ভিউজ পাইছোঁ আৰু ৰেভিনিউ বাগেৰা এইবিলাক কিমান পালোঁ সেইবোৰ বাদ দিয়ক বাৰু সেইবিলাক মেটাৰ নকৰে কিন্তু জাষ্ট মই আপোনালোকক যিটো কথা কৈছিলোঁ যে এটা ভিডিঅ'ত কেনেকৈ আপোনালোকৰ মনিটাইজ আৰু হেৰি হৈ যাব পাৰে চ' এইটো আপোনাক মই লাইভ প্ৰুফ এটা দেখাই দিলোঁ চ' তেনেকৈয়ে আপোনালোকে যদি ট্ৰেণ্ডিং এতিয়া টপিকৰ ওপৰত কিবা যদি ভিডিঅ' বনাই থাকে বা কিবা তো আপোনালোকৰ হোৱা এইটো চান্সেছ আছে চ' ভাবি চিন্তি চাব আৰু লাগি যাব কামত সেইবুলিকে মই যেনেকৈ এক্সিডেণ্টৰ ভিডিঅ' দিলোঁ সেইবুলিকে দি নিদিব আকৌ নহ'লে আজিকালি আপোনাৰ ইউটিউব বহুত ষ্ট্ৰিক্ট হৈ গ'ল আৰু চেনেল লগালক খেটেক হৈ যাব আপোনাৰ সেইটো কাৰণে এতিয়া এইবিলাক নকৰিব আগৰ কথা বেলেগ আছিলে আগত নাজানিছিলোঁ ভিডিঅ' দি আছিলোঁ ইটোৰ পিছত সিটো যিটো ভাল লাগে ভিডিঅ' দিওঁ তেনেকৈ সেইটো ভাল লগা ভিডিঅ' ভিতৰতে আছিলে যাতে মানুহে কিবা এটা জানক দেখক কেনেকৈ ভুল হ'ব পাৰে সেইবিলাকৰ কাৰণে দিছিলোঁ একচুৱেলি ময়ো নাজানো যে এনেকৈ আপোনাৰ মনিটাইজ হৈ যাব বা ভাইৰেল মাৰি যাব হৈ গ'লেতো সেইটোৱে আৰু পজিটিভ হৈ থাকক বিন্দাছ ভিডিঅ' বনাই যাওক প্ৰথম মই ইউটিউব কৰোঁতে এইটো নাজানোৱে যে ইউটিউবৰ পৰা কিবা পইচাও পায় মই জাষ্ট তেতিয়া চখ আছিলে মোৰ এইটো মন আছিলে যে মানুহে মোক দেখিব মই মানে ইউটিউবত ভিডিঅ' দিম মোৰ ভিডিঅ' চাব মানুহে চাই ভাল পাব সেইটো কাৰণে দিছিলোঁ কিন্তু পিছত লাহে লাহে গম পালোঁ যে ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি কেনেকৈ পইচা পায় কেনেকৈ মনিটাইজেশ্যন কৰে সেইবিলাক চ' আপোনালোকে এইবিলাকৰ ওপৰতো ভিডিঅ' পাব মনিটাইজেশ্যন কেনেকৈ কৰে ইউটিউব চেনেল কেনেকৈ খোলে আপোনালোকক টোটেল আপোনালোকক দিয়া হ'ব চ' সেইটো কাৰণে আপোনালোকে এইটোৱে কওঁ যে যদি আপোনালোকে 4,000 ৱাটচ টাইম কমপ্লিট কৰিব আছে চ' যিমান পাৰে ট্ৰেণ্ডিং টপিকৰ ওপৰত ভিডিঅ'জ বনাওক আৰু এনেই যদি কিবা ভিডিঅ' এটা বনাই ভাত খালোঁ চাহ খালোঁ সেইবিলাক মানে যদি বেছিকৈ বনাই থাকে ন তো কাৰণ মানুহে নাচাব ন আপুনি যদি প্ৰথম নতুন আপুনি ইউটিউবত আপোনাৰ ভিডিঅ'টো মানুহে কিয় চাব আপোনাৰ ভিডিঅ' এইটো কাৰণে চাব কাৰণ আপুনি কিবা ট্ৰেণ্ডিং টপিকৰ ওপৰত বনাইছে আপুনি যদি আপোনাক কোনো চিনি নাপায় আপুনি যদি চাহ খালোঁ ভাত খালোঁ কয় আপোনাক কোনে চাব নাচাব ন চাহ খালোঁ ভাত খালোঁ চাব হ'লে আৰু বহুত ডাঙৰ ইউটিউবাৰ আছে তেখেতৰ চাব ডিম্পুৰ চাব বা মনোজ ভাই আছে সিহঁতৰ চাব আপোনাৰ মোৰ কিয় চাব নাচাব ন চ' সেই তেনেকুৱাই মানে যিটো বস্তু আপোনাৰ ট্ৰেণ্ডিঙত চলি থাকে বা হেৰি তেনেকুৱা ওপৰত ভিডিঅ' বনাওক তেতিয়া যিমান জল্দি হয় আপোনালোকৰ ৱাটচ টাইম কমপ্লিট হৈ যাব আৰু ৰিচেণ্টলি মানে মোৰতো আপোনাৰ মনিটাইজ হৈ যোৱা মোৰ প্ৰায় এতিয়া 2 বছৰমানেই হ'ল চ' তেতিয়াৰ পৰা মই ভিডিঅ'ছ ইমান মানে লাগাতাৰ দিয়া নাছিলোঁ কিন্তু এতিয়া মই পূৰা দিবলৈ ধৰিছোঁ ডেইলি ব্লগছ মানে কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতু মোৰ ছেকেণ্ড চেনেল ইমতাজ ব্লগছ নামৰ চেনেলটো আছে সেই চেনেলটোত মই ব্লগিং মানে হেৰিবিলাক দি থাকোঁ ভিডিঅ'ছবিলাক আৰু এই চেনেলটোত আপুনি অলপ নলেজেবল বা অকণমান টেকনিকেল টাইপত আপুনি ভিডিঅ'ছ পাব চ' এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু নটিফিকেশ্যন বেলটো দবাই থ'ব তাতে যাতে মই ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে আৰু ভাল আপোনালোকৰ কিবা জানিবলগীয়া কিবা হেৰি থাকিলে মোক আপোনালোকে কুৱেশ্যন কৰিব পাৰে তেতিয়া মই আপোনালোকক সেই টপিকৰ ওপৰত মই ভিডিঅ' বনাই দিম তো আপোনালোকে চাব পাৰিব আৰু যদি কিবা আপোনালোকৰ জানিব মন আছে বা কিবা ইউটিউবৰ ৰিলেটেড আপোনালোকে মোক DM কৰিব পাৰে ইনষ্টাগ্ৰামত বা আপোনালোকে ইয়াতো মোক কমেণ্ট কৰি দিব পাৰে চ' আই হোপ আপোনালোকে বহুতখিনি কিবা জানিব পাৰিলে আজিৰ ভিডিঅ'ৰ পৰা কম টাইমত মই আপোনালোকক যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিলোঁ
সো মই এই ভিডিঅ'টো বনোৱাৰ ৰিজন এইটোৱে, কাৰণ মই বহুতখিনি DM পাই আছিলোঁ যে মোৰ চেনেলটোৰ বিষয়ে অলপ প্ৰমোট কৰি দিয়ক বা মোৰ চেনেলটো ইনষ্টাগ্ৰামত লিংক দি দিয়ক। সো মই এইটোৱে কওঁ যে মই যিমানে আপোনাক ইনষ্টাগ্ৰামত লিংক দি দিওঁ, যিমান প্ৰমোট কৰি দিওঁ, একো লাভ নাই। কাৰণ কেলৈ মানুহে মোৰ থ্ৰুৱেদি যদি চাবলৈ আছে, মোক যদি মানুহে ভাল পায় তো মোৰ চেনেলটো চাব। মই যদি কাৰোবাৰ চেনেলটোৰ কথা কওঁ, মানুহে কিয় চাব? মানুহেতো নাচাব ন। চাব আপোনাক খুব বেছি এদিন চাব, দুদিন চাব। আপুনি ভিডিঅ'জ বনাওক, আপোনাক চিনি পাব মানুহে। যেতিয়া আপোনাক মানুহে চিনি পাব, মানুহে আপোনাক চাবলৈ ধৰিব। তো সেইটো কাৰণে কওঁ, কোনোবাই প্ৰমোট কৰাতকৈ যদি আপুনি নিজেই আপুনি কষ্ট কৰি ভিডিঅ'জ বনায়, যদি আপুনি তেনেকুৱা কণ্টেণ্ট আপুনি বনাব পাৰে যিটোত মানুহে ভাল পায়, তেনেকুৱা কণ্টেণ্ট যদি বনাব পাৰে, মানুহে আপোনাক চাব। তেতিয়া আপোনাক বা মোক চাবলৈ কাৰণে তেতিয়া নাহে, বা মোৰ পৰা লিংক লৈ নহয়, তেতিয়া ডাইৰেক্টলি আপোনাক চাব। তো এইটোৱে কৈছোঁ, প্ৰমোট কৰিলে আপোনাৰ সহজ হয়, অলপ সহজ হয় যে মানুহে অলপ পটাপট ছাবস্ক্ৰাইবাৰ পাব পাৰি, অলপ ভিউজ কেইটামান বেছিকৈ পায়। তো সেইটো বেলেগ কথা। আৰু মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যে মই আপোনাক প্ৰমোট কৰিম, আপোনাৰ বহুত ভিউজ আহিব। মোৰ নিজৰে ইমান ভিউজ নাহে, কিন্তু হ'লেও মই হেপী আছোঁ। যিমান আহে মোৰ সিমানেই, মোৰ 100টাই হওক লাগিলে ভিউজ। চ' মই 100টাত বহুত হেপী আছোঁ। কাৰণ কেলৈ 100জন মানুহে মোৰ ভিডিঅ' চোৱাটো এইটো সৰু কথা নহয়। 100জন মানুহ ধেমালি নেকি? 100জন, সেইটোৱে মানুহৰ সৰুৰ পৰা আপোনাৰ লাহে লাহে ভিউজ বাঢ়ি গৈছে। আপুনি বছ ভিডিঅ'জ বনাই যাওক, তেতিয়াহে হ'ব। চ' আই হোপ আজিলৈ আপোনাৰ এই ভিডিঅ'টো ভাল লাগিলে চাই পেলাই। এণ্ড যদি আপোনালোকে ইনফৰ্মেটিভ পালে, এণ্ড কিবা আপোনালোকে জানিব পাৰিলে, শিকিব পাৰিলে, মটিভেশ্যন পালে, তো আপোনালোকে মোক কমেণ্টত জৰুৰ জনাব। এণ্ড এনেকৈ লগ পাই থাকিম নতুন নতুন ভিডিঅ'ত। মই পাৰিলে ডেইলি কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। চ' লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই এণ্ড জয় আই অসম।